প্ৰিয় বন্ধু-বান্ধৱীসকল, প্ৰথমে নৱবৰ্ষৰ শুভেচ্ছা জনাই আজি মই সম্পূৰ্ণ জৈৱিক সাৰ প্ৰস্তুত কৰি কেনেদৰে ঘৰতে বিভিন্ন টাবত ফুল লগাব পাৰি তাকে দেখুৱাবলৈ লৈছোঁ। আৰু এইজোপা হৈছে মোৰ মনি প্লেণ্টজোপা। মনি প্লেণ্টজোপা খুব সুন্দৰকৈ ধুনীয়াকৈ হৈছে এইজোপা মনি প্লেণ্ট। আৰু মই সদায় মনি প্লেণ্টজোপাত পানী অকণমান দিওঁ। আৰু এইজোপা হৈছে এল'ভেৰা। আৰু এল'ভেৰাজোপা দেখিছেনে? এল'ভেৰাজোপা ফুল ফুলে বুলি মই আগতে গম পোৱা নাছিলোঁ, কিন্তু এতিয়া মই গম পাইছোঁ। যোৱা বছৰ মোৰ এল'ভেৰাজোপাত বহুত দুপাহমান ফুল ফুলিছিলে। তেতিয়াহে মই গম পাইছোঁ এল'ভেৰাও যে ফুল ফুলে। আপোনালোকে গম পায়নে বাৰু? আৰু এইজোপা এইবাৰো চাগে ফুল ফুলিব। এইজোপাও এল'ভেৰাজোপাও খুব সুন্দৰকৈ হৈছে। আৰু এইবিলাক বিভিন্ন ধৰণৰ ফুল, এইবিলাক চবৰে মই নামবোৰ নাজানো। এইজোপা মই ইমান নামটো নাই জনা বাৰু, কিন্তু বহুত ধুনীয়া এজোপা ইনড'ৰ প্লেণ্ট। আৰু দেখুৱাই থাকিম। এজোপা আমিতো মামৈ তামোল বুলি গম পাওঁ। এইজোপা নামটো কি আছিলে মই ইমান ভালকৈ নাজানো, বেলেগকৈ মামৈ তামোল বুলি জানো। এইজোপাও টাবতে বহুত সুন্দৰকৈ হৈছে। আৰু এইবিলাক ফুল একচুৱেলি নুফুলে, এইবোৰ পাতৰহে। পাতকেইটা বহুত ধুনীয়া ধুনীয়া লাগে কাৰণে মই ৰুই থৈছোঁ। আৰু ধুনীয়াকৈ হৈছে। আৰু জিনিয়া এয়া ফুলিবলৈ লৈছে। আৰু যোৱা বছৰ বহুত ফুলিছিলে। এইবছৰ মই ৰুমহে, ৰোৱাই নাই। এই দুজোপামানত এয়া ফুল ফুলিছে। আৰু পুলিকেইটা মোৰ হৈছে ৰুব পৰা। ৰুম তেতিয়া আপোনালোকক দেখুৱাম বাৰু। আৰু এয়া হৈছে ইন্দ্ৰমালতী হৈছে এইযোৰ সৰুটো। ডাঙৰটো মোৰ আগতে আছিলে, এতিয়া নাই। এতিয়া এইটো সৰু ইন্দ্ৰমালতীটো, তথাপিতো বহুত ধুনীয়া লাগে বাৰু। এইটো সৰু ইন্দ্ৰমালতীটো। আৰু এয়া ধুনীয়াকৈ হৈ থাকিলে বহুত ধুনীয়া লাগে। মই আগলৈ আপোনালোকক এনেকৈ দেখুৱাই যাম, চাই থাকিব দেই।